হয়, আজি আমি মদৈবাৰী সমষ্টিত আমাৰ RIDF 31 এই অধীনত 4টাকৈ আঁচনি আমি আজি আধাৰশিলা স্থাপন আমি কৰিম। ইতিমধ্যে 3টা সম্পূৰ্ণ কৰিলোঁ আৰু এটা বাকী আছে, সেইটো আমি কৰিম। আৰু অকল মদৈবাৰী সমষ্টি বুলি নহয়, 40টা সমষ্টিত RIDF 31ৰ অধীনত তেনেকেই 4 কোটি টকাকৈ প্ৰতিটো সমষ্টিত দিয়া হৈছে আৰু প্ৰতিটো সমষ্টিতে এই কামটো আৰম্ভ হ'ব। আৰু এই কামটো হ'লে আমাৰ গাঁৱৰ যিবিলাক ৰাস্তাৰ যিটো সমস্যা আছে, সমস্যাবিলাক সমাধান হ'ব। কি ক'ব, এই গাঁৱৰ 7-8খন ৰাইজে কিন্তু এই যিখন নোৱা নৈ আছে এই দলঙেদি পাৰ হৈ যায়, এই ক্ষেত্ৰত BTC চৰকাৰে কি ভূমিকা ল'ব? ইতিমধ্যে মইতো যিহেতু আজি ইয়াত প্ৰথম আহিছোঁ, মই নিজেও দেখি পেলাই আচৰিত হৈছোঁ। ইয়াৰ এটা দলঙৰ এটা প্ৰয়োজন আছে আৰু যিহেতু ৰাইজে মোকো এটা মেমৰেণ্ডাম এটা দিছে, মই সেই মেমৰেণ্ডামটো আমাৰ মাননীয় BTCৰ চিফ আগ্ৰামা মহিলাৰীক মই অৱগত কৰিম। মই ক'ম যদি BTCৰ পৰা যদি দিব পাৰে তেতিয়াহ'লে নিশ্চয় আমি চেষ্টা কৰিম। কিন্তু ইমান ডাঙৰ দলং এইটো নিশ্চয় BTCৰ পৰা নহ'ব, এইটো ৰাজ্য চৰকাৰক সেইটো আমি অনুৰোধ কৰিব লাগিব। গতিকে আমি BTCৰ পৰা সেইটো আমি অনুৰোধটো কৰিম। আজি আমাৰ BTCৰ উপমুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত ৰিহন মেৰি ডাঙৰীয়া আহি আমাৰ ইয়াতে উপস্থিত হৈছিলে। আমাৰ এটা বহুদিনীয়া সমস্যা আছিলে, এই খৈৰাবাৰীৰ পৰা দেওৰলৈ যোৱা এই পথটি, সেইটো RIDFৰ অধীনত কামটো ইতিমধ্যে ইন'ভেশ্যন কৰিছে আমাৰ ডেপুটি চিফ মহোদয়ে। লগতে আমি তেখেতক আমাৰ এই নোৱা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাৰণে এখন আবেদন জনাইছোঁ ৰাজ্যৰ তৰফৰ পৰা। এই অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া এইটো এটা মানে অসুবিধা, এই দলংখন নথকাৰ কাৰণে আমি বহু দূৰণিৰ দি আমি ঘূৰি কিনে আমি ওদালগুৰি জিলাৰ মুখ্য কাৰ্যালয়লৈ যাবলগীয়া হয়। আমাৰ ভেৰগুৱা মহকুমাৰ প্ৰায় 50খনতকৈও অধিক ৰাজহ গাঁৱৰ ৰাইজে এই দলংখনৰ কাৰণে যিহেতু ভুগি আছে। এই দলংখন হ'লে আমাৰ এটা চমুপথ হ'ব ওদালগুৰি জিলাৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ কাৰণে। গতিকে আমি আমাৰ ডেপুটি চিফ মহোদয়ক আমি আজি অনুৰোধ জনাইছোঁ আৰু তেখেতক এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আৰু এই পথটো পকীকৰণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি তেখেতক আবেদন জনাইছোঁ আৰু এখন মেমৰেণ্ডাম তেখেতক পেছ কৰিছোঁ। গতিকে আশা কৰোঁ BPF দলৰ চৰকাৰ থকা সময়তে এই এটা বহুদিনীয়া সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি যাব, এইখিনিয়ে আমি আশা কৰিছোঁ আৰু।